হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালেই আছা। আৰু মই আজি এইটো ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ক্লাছ 9ৰ যিটো চেপ্টাৰ নম্বৰ 1 আছে, শিশুলীলা পাঠটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰকেইটা আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' বন্ধুসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক নম্বৰটো, কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াৰ উত্তৰটো চোৱা। কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা, বা কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। তাৰপিছত নম্বৰতে চাবা, কৰ্ণত কুণ্ডল দোলে অতি কাৰ কাৰণ কুণ্ডলৰ কথা কৈছে? ইয়াৰ উত্তৰটো হৈছে কৰ্ণত কুণ্ডল দোলে অতি, ইয়াৰ যশোদাৰ কাৰণ কুণ্ডলৰ কথা কোৱা হৈছে। তাৰ পিছতে চাবা নম্বৰ, কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? এনচাৰটো হ'ব কাম্পে কোপে অৰুণ অধৰ, ইয়াৰ শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে, বা ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। তাৰপিছত চাবা নম্বৰটো, মথনিত ধৰিয়া নিষেধি, মথনি শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হৈছে মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি, বা গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছত চাবা নম্বৰটো, নোজোৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াৰ উত্তৰ হৈছে নোজোৰে আঙুল দুই জৰি, ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মোক যশোদাৰ জৰিৰ নাটনি হৈছে, বা ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মোক যশোদাৰ জৰিৰ নাটনি হৈছে। তাৰ পিছত চাবা নম্বৰ, ৰোণ জোন কেওঁৰ কংগন, কাৰ কেওঁৰ কংগনৰ ৰোণ জোন শব্দৰ কথা ইয়াত কোৱা হৈছে? ইয়াৰ উত্তৰটো হৈছে ৰোণ জোন কেওঁৰ কংগন, ইয়াত যশোদাৰ কেওঁৰ কংগনৰ ৰোণ জোন শব্দৰ কথা কোৱা হৈছে, বা ইয়াত যশোদাৰ কেওঁৰ কংগনৰ ৰোণ জোন কথা কোৱা হৈছে। তাৰ পিছত চোৱা নম্বৰটো, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মাননীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে, আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যানুভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ, এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। চ' বন্ধুসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিয়া। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।